নমস্কাৰ দৰ্শকসকল অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ গুণসমূহ কি আৰু লগতে বৃষ লগ্নৰ জাতক জাতিকাসকলৰ বিশেষ গুণসমূহ কি। ইয়াৰ আগতে আপোনালোকক জনাও যে আপোনালোকে যদি স্বাস্থ্যজনিত আৰু সৌন্দৰ্য সম্পৰ্কীয় সমস্যাৰ সমাধান বিচাৰে তেনেহলে মোৰ অন্য এটা চেনেল সুদৰ্শনা বৰুৱা নামৰ চেনেলটো চাবলৈ নাপাহৰিব। ডেসক্ৰিপশন বক্সত লিংকো দিয়া আছে। তেনেহলে দেৰি নকৰি আহক আজিৰ ভিডিঅ' আৰম্ভ কৰো। বৃষ ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে উচ্চাভিলাষী হয়, তীক্ষ্ণ বুদ্ধিসম্পন্ন হয়, পৰিশ্ৰমী হয় আৰু স্থিৰ বুদ্ধিসম্পন্ন হয়। তেওঁলোকে আনৰ যুক্তিত সহজে পতিয়ন নাযায়। এওঁলোক ভাৱপ্ৰবণ আৰু স্নেহশীল হয়। তেওঁলোকৰ প্ৰকৃতি অলস, ধীৰ, শান্ত আৰু অলপতে সন্তুষ্ট হয় তেওঁলোক। ইন্দ্ৰিয় ভোগপৰায়ণ হয় তেওঁলোকৰ সাধাৰণতে খং নুঠে, কিন্তু যদি এবাৰ খং উঠে তেনেহলে সহজতে শান্ত নহয়। তেওঁলোক বহুত হিচাপী হয়, কিন্তু খোৱা বোৱা ইত্যাদিত খৰচ কৰোঁতে কেতিয়াও তেওঁলোকে দ্বিধাবোধ নকৰে। তেওঁলোকৰ ভূ সম্পত্তি লাভ হয় বা প্ৰচুৰ সম্পত্তিৰ অধিকাৰী হ'ব পাৰে তেওঁলোক, কিন্তু ঘৰুৱা সা সম্পত্তিৰ কথা লৈ আনৰ সৈতে মনোমালিন্য হোৱাৰো সম্ভাৱনা থাকে। তেওঁলোক সাধাৰণতে খোৱা বোৱাত সাৱধান নহয় আৰু অনিয়মিত ভোজনৰ বাবে তেওঁলোকৰ পেটৰ সমস্যাই দেখা দিয়ে প্ৰায়ে। তেওঁলোক সাধাৰণতে হিংস্ৰ জন্তুৰ দ্বাৰাও মাজে সময়ে বা কেতিয়াবা আক্ৰমণ বা আঘাত পোৱাৰ সম্ভাৱনা থাকে। বিবাহৰ ক্ষেত্ৰত তেওঁলোকে যদি ভাবি চিন্তি আগ নেবাঢ়ে তেনেহলে ভৱিষ্যত জীৱন তেওঁলোকৰ বহুত অশান্তিময় হৈ উঠে। বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰৰ গুণাগুণ এই ৰাশিত প্ৰকাশ পায়। শুক্ৰৰ উদ্ভাৱনী শক্তিৰ এওঁলোক অধিকাৰী হয়। এওঁলোকৰ যদি শুক্ৰ দুৰ্বল হয় তেনেহলে অতিশয় কামপ্ৰবণ হয় এওঁলোক। বৃষ ৰাশিৰ জাতিকাসকল সাধাৰণতে ধনৱতী হয়, কৰ্মক্ষেত্ৰত নিপুণ হয়, তেওঁলোকে পতিব্ৰতা হয়, সাধাৰণ সাজপাৰতে তেওঁলোক সদায় সন্তুষ্ট থাকে, বিবেচনা কৰাৰ শক্তি তেওঁলোকৰ প্ৰচুৰ পৰিমাণে থাকে আৰু বহু বিষয়ত তেওঁলোকে অভিজ্ঞতা সম্পন্ন হয়। এতিয়া আহিছো বৃষ লগ্নৰ জাতক জাতিকাসকলৰ গুণসমূহ কি। বৃষ লগ্নৰ জাতক জাতিকাসকল ধনৱান হয়, সৰ্বজন প্ৰিয় হয়, ধীৰ স্থিৰ হয়, প্ৰিয়ভাষী হয়, আৰামপ্ৰিয় হয়, ধীৰে ধীৰে কাম কৰে, অলপতে সন্তুষ্ট হয় আৰু ইন্দ্ৰিয় ভোগপৰায়ণ হয়। এওঁলোক খঙাল নহয়, কিন্তু এবাৰ যদি উত্তেজিত হয় তেনেহলে অতি সোনকালে শান্তও নহয়। এওঁলোক উদ্ভাৱনী প্ৰতিভাসম্পন্ন হয় আৰু বহু লোকৰ পৰিচালনা কৰাৰ ক্ষমতা থাকে তেওঁলোকৰ। তেওঁলোক একনিষ্ঠ আৰু দৃঢ় প্ৰকৃতিৰ হয়। নিজৰ কৰ্মক্ষেত্ৰত নিষ্ঠাৰে কাম কৰিব পাৰে। নিজৰ আত্মসন্মান আৰু মৰ্যাদাৰ ওপৰত তেওঁলোকে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। য'ত আত্মসন্মান নাই তেনে কৰ্মক্ষেত্ৰত তেওঁলোকে কাম কৰিব নোৱাৰে। সচৰাচৰ এওঁলোক দীৰ্ঘ আয়ুসযুক্ত হয়। নিজৰ প্ৰতিভাৰ বলত বহু লোকক তেওঁলোকে আকৰ্ষণ কৰিব পাৰে। শুক্ৰ গ্ৰহৰ স্বভাৱ বৃষ লগ্নৰ জাতক জাতিকাত প্ৰকাশিত হোৱা দেখা যায়। জন্মকুণ্ডলীত যদি শুক্ৰ দুৰ্বল হয় তেনেহলে তেওঁলোক অত্যন্ত কামপ্ৰবণ হ'ব পাৰে। বৃষ লগ্নৰ জাতক জাতিকাসকল সাধাৰণতে সকলো কলাতে নিপুণ হয়, সত্যপৰায়ণা হয়, বিনীতা হয়, ব্ৰাহ্মণ আৰু দেৱ দেৱীৰ প্ৰতি ভক্তিযুক্ত হয় আৰু পতিব্ৰতাও হয়। এয়া হৈছে বৃষ লগ্নৰ জাতক জাতিকাসকলৰ বিশেষ গুণসমূহ। লগতে আপোনালোকক জনালো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ গুণসমূহ কি। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।